মৰ্নিং ফ্ৰেণ্ডছ, আজি মই যাব ওলাইছোঁ মামা এতিয়া ঘৰত। আপোনালোকে চাই থাকক আমি কি কৰোঁ। তো ব'লা এতিয়া আমি যাওঁ। চ' ফ্ৰেণ্ডছ, ফাইনেলি আমি আহি পালোঁ। তো এতিয়া আমি মামাহঁতৰ লগত আমি ফুৰিব যাওঁ। তো আৰু এটা বস্তু দেখাই আছোঁ, মই আগতে কি কিনিছিলোঁ হিচাপ গিফ্ট কিনিছিলোঁ, ৰবট কিনিছিলোঁ। আৰু আপোনালোকে চাই থাকক। আমি এতিয়া ফুৰিব যাওঁ। এই চাওক, এইটো মন্দিৰ। তো ফ্ৰেণ্ডছ, মোৰ এতিয়া চাহ খোৱা হৈ গ'ল আৰু আমি আহি পালোঁ। তো এতিয়া আমাৰ যিহেতু মই গাঁৱত আহিছোঁ, সেইকাৰণে মই গাঁৱৰ পৰিৱেশটো দেখাওঁ আপোনালোকক। এইবিলাক গাহৰি, ডাঙৰ ডাঙৰ গাহৰি আৰু পোৱালি আছে এইফালে। এইবিলাক গাহৰিৰ বাচ্চা। এয়া গৰু। এয়া পুখুৰী, ইয়াতে মাছ থাকে। ডাঙৰ একদম বৰষুণৰ পানী একদম ডাঙৰ হৈ আছে। এয়া বেঙেনা গছ আৰু এয়া বেঙেনা গছ, বহুত বেঙেনা আছে ইয়াতে। এয়া মাছক খানা দি আছে। এতিয়া আমি মাছ ধৰিম। এতিয়া ককাই মাছ ধৰিব এই পুখুৰীত। ইটো চাওক, আমি বৰশী দি মাছ ধৰি আছিলোঁ। ইমান ডাঙৰ মাছ, ইমান ডাঙৰ, বহুত ডাঙৰ।